AIKSU তাৰপিছত KNO তাৰপিছত KNYC আদি বেলেগ বেলেগ দল সংগঠন ইয়াত উপস্থিত হৈছোঁ। ইয়াত অহাৰ মেইন কাৰণটো হ'ল যোৱাকালি আমি সংবাদ মাধ্যমৰ নিউজত এটা বাতৰি তাত প্ৰকাশ হৈছিলে। তাত আমি দেখিবলৈ পালোঁ যে এগৰাকী ব্যক্তি জেন ষ্ট'ৰ বুলি আমি গম পোৱা মতে তেখেত ইয়াত ৰংখেলানত এডিশ্যনেল চিফ মেডিকেল এণ্ড হেল্থ অফিচাৰ তাত কাৰ্যালয়ত গৈ পেলাই কি কাৰণ আমি গম পোৱা নাই, তাত গৈ পেলাই তেখেত বন্ধ কৰি দিছে। এই বিষয় লৈ পেলাই আমি নিন্দা কৰিছোঁ আৰু কাউন্সিল আমাৰ CM ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ এই বিষয় লৈ পেলাই তেখেত অতি শীঘ্ৰে তদন্ত কৰিবলৈ আমি আহ্বান জনাইছোঁ। তাৰপিছত যোন ইয়াত জড়িত হৈছে তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। তাৰপিছত তেওঁলোকক এগেইনষ্টত FIR দিব লাগে। আৰু যোন ইয়াত আপোনাৰ কমল জৈন তেখেত বহিৰাগত পংকজ জৈন তেখেত এজন বহিৰাগত মানুহ আহি পেলাই ইয়াত কাৰ্বি আংলঙত দপদপনি চলোৱা আমি গ্ৰহণযোগ্য নহয়। আমি তাৰপিছত আমি নিমাত নাথাকোঁ। সেই বিষয়টো লৈ পেলাই কাৰ্বি আংলং অট'নমাছ কাউন্সিল অতি শীঘ্ৰে তেখেতৰ এগেইনষ্টত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু অনাগত দিনত যদি কাউন্সিল ফালৰ পৰা একো একশ্যন নলয়, নিমাত থাকে, তেনেহ'লে আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। আপোনালোকে কি বিচাৰে, তেখেতক কি শাস্তি দিব চাওক, লাগে? তেখেত ব্যৱসায় কৰিবলৈ আহিছে, ব্যৱসায় কৰক, আমাৰ কোনো আপত্তি নাই, আমাৰ কোনো অসুবিধা নাই। কিন্তু তেখেত ইয়াত আহি পেলাই গুণ্ডা মাফিয়াৰ দৰে তাৰ কাম কৰি আছে, এই বিষয়টো লৈ পেলাই আমি এই গ্ৰহণযোগ্য নহয়। আমি তাৰপিছত আমি এইবোৰ লৈ পেলাই আমি নিমাত নাথাকোঁ। সেইকাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমাৰ ইয়াত CM ডাঙৰীয়া আছে, তেখেত ইয়াত কাৰ্বি আংলঙৰ চিফ। সেইকাৰণে CM ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, আমাৰ দল সংগঠন ফালৰ অনুৰোধ কৰিছোঁ এই বিষয়টো লৈ পেলাই তেখেত গুৰুত্ব দি পেলাই তেখেত একশ্যন ল'বলৈ আমি দাবী জনাইছোঁ। আচলতে তেখেতে এনেধৰণৰ যিটো কৰিলে যোৱাকালি সেই ঘটনাটো, আপোনালোকে ভাবে নেকি তেখেতৰ বেকিং কিবা এটা আছে নেকি বুলি? গম নাপাওঁ, থাকিব পাৰে, কোনোবা বাহুবল মানুহ থাকিব পাৰে, কোনোবা প্ৰভাৱশালী নেতা তেনেকুৱা থাকিব পাৰে। কিন্তু থাকক নাথাকক বেলেগ কথা। কিন্তু এজন মানুহে জেনেৰেল পাব্লিক তাত গৈ পেলাই কেনেকুৱা অফিচ বন্ধ কৰিব পালে, এইটো ডাঙৰ প্ৰশ্ন। তেখেত ক'ৰ পৰা ইমান সাহস পালে, তেখেত ক'ৰ পৰা ইমান পাৱাৰ পালে? যদি আমি জেনেৰেল পাব্লিকে কাউন্সিলত ক'ৰবাত গৈ পেলাই কাৰ্যালয়ত গৈ পেলাই তেখেত বন্ধ কৰে, তেনেহ'লে কাউন্সিলৰ ফালৰ পৰাতো তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লয়তো। কি কাৰণে তেওঁলোকে এতিয়ালৈকে নিমাত হৈ আছে? যদি আমি প্ৰতিবাদ কৰোঁ, যদিবা আমি ঘেৰাও কৰোঁ, তেনেহ'লে আমাকতো কেছ দি দিয়ে। কিহৰ কাৰণে তেওঁলোকক এগেইনষ্টত কেছ দিয়া নাই? যদি তেনেকুৱা এক্সাম্পল হৈ থাকে, তেনেহ'লে আগন্তুক দিনতো বেলেগ মানুহ তেনেকুৱা হৈ থাকিব। সেইকাৰণে এইটো গুণ্ডা মাফিয়া ইয়াত অতি শীঘ্ৰে বন্ধ হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। আচ্ছা, পংকজ জৈন ক'লেতো আপুনি চবে গম পায় আৰু কি সি দোকান আছে, আপুনি তাৰ দোকানটো খাৰা হৈ আছে। তাৰপিছতে সি কনট্ৰেক্ট কৰে ইন দ্য মেডিকেলটো বহুত কনট্ৰেক্ট কৰে। তাৰপাছত মই কথাটো কৈ আছোঁ, তাতে কৈছে সি এতিয়া অন ডিউটি অফিচৰ কাৰণে এনেকুৱা বন্ধ কৰি দিছে। ইণ্ডা মানে সি চাকৰিৰ মানুহ নহয়, এতিয়া এইটো আৰু এতিয়া পংকজ জৈন বুলি নহয় আৰু কিছুদিন মাজতে মাহেশ্বৰীৰ নাম ওলাইছে, ইণ্ডা কিবা সি টিম্বাৰতে সি কাগজবিলাক ঠিক নাই এনেকুৱা কম যেন বেলেগো আছে। কিন্তু মানে বেলেগ ডিপাৰ্টমেণ্ট লগতো কৰাপশ্যনটো আছে আৰু আপোনাৰবিলাক এতিয়া লোকেল মানুহ আৰু সংগঠন নহয়, সেইটো মানে ডাইৰেক্ট বস্তুবিলাক ডাইৰেক্ট ক'ব লাগে আৰু যদি পংকজ জৈন এতিয়া আমি আহিছোঁ দিনটো বিচাৰিছোঁ, মানুহটো পোৱা নাই, এতিয়া মানে ঘূৰি ফুৰি আছে আৰু আপোনাৰবিলাকে অলপ ষ্ট্ৰংলি চাওক, আমিতো হ'ল এটা দল সংগঠন মানুহ। আমাৰ তাত মানে কাৰোবাৰ নাম কৰ্তন কৰা, কাৰোবাৰ ৰেজিষ্ট্ৰেশ্যন বাতিল কৰা আমাৰ হাতত তেনেকুৱা পাৱাৰ এণ্ড অথৰিটি নাই। কিন্তু কাউন্সিলৰ তাত তেনেকুৱা অথৰিটি আছে। সেইকাৰণে কাউন্সিলে এই বিষয়ে লৈ পেলাই এটা গুৰুত্ব দিব লাগে। তেওঁলোকে চাওক, যদিহে তেওঁলোকক এৰি দিয়ে, তেনেহ'লে আগন্তুক দিনত বেলেগত তেনেকুৱা গুণ্ডা মাফিয়া ওলাই থাকিব। সেইকাৰণে তেওঁলোকে যদি ব্যৱসায় কৰিবলৈ মন আছে ভালদৰে কৰক, কিন্তু তেনেকুৱা গুণ্ডা মাফিয়াৰ দৰে কাম কৰাটো আমি গ্ৰহণ নকৰোঁ, গ্ৰহণযোগ্য নহয়।